APPৰ 11তম এনুৱেল জেনেৰেল কনফাৰেন্সত আজি কমলপুৰৰ এই বিধিয়া প্ৰাংগণত অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনৰ ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে মোক এক গুৰু দায়িত্ব মোক দিছে তেখেতসকলে কিমানখিনি সততাৰে পালন কৰিছোঁ কিন্তু কিমান মোৰ ফালৰ পৰা সহায় হৈছে নাজানো কিন্তু এটা কথা ঠিক যে বড়ো কছাৰী যি সাহিত্য পৰিষদ আছে এই সাহিত্য পৰিষদৰ যি মূল উদ্দেশ্য আছে বড়ো ভাইসকলৰ কছাৰী ভাইসকলৰ বিশেষকৈ সমষ্টি ডিলিমিটেশ্যন অসমত বিভিন্ন ঠাইত সেইটো এটা প্ৰক্ৰিয়া তেখেতসকলে বিচাৰিছে আৰু ভূমিপুত্ৰ হিচাপে তেখেতসকলৰ যি অধিকাৰ অসমত সেই অধিকাৰ তেখেতসকলে বিচাৰিছে আমি তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ আৰু ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু তেখেতসকলৰ সহযোগ সহমতত আজি প্ৰথম দিনা প্ৰতিনিধি সভা আছিল তাত আমি সকলো উপস্থিত হৈছোঁ কালি আমাৰ সন্মানীয় স্পিকাৰ ডাঙৰীয়াৰ ইয়াত ভাষণ আছে আৰু পৰখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে ৰণোজ পেগু ডাঙৰীয়া বিভাগীয় মন্ত্ৰীৰো তেখেতসকলৰ ইয়াত ভাষণ আছে আমি আশা কৰিছোঁ সকলো কেন্দ্ৰীয় নেতৃত্ব উপস্থিত হ'ব আৰু ইয়াতে APPৰ যি কেন্দ্ৰীয় কমিটি তেখেতসকলে যথেষ্ট সহায় কৰিছে তেখেতসকল অবিহনে আমি কেতিয়াও কৰিব নোৱাৰিলোঁ আজি প্ৰণৱ বড়ো ৰিচিপশ্যন কমিটিৰ ৱৰ্কিং প্ৰেচিডেণ্ট নামতহে মই প্ৰেচিডেণ্ট গোটেই কামখিনি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ বসুমতাৰী ডাঙৰীয়াই কৰিছে মই আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ ভুল শুদ্ধৰ মাজেৰে ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে যদি কিবা ভুলো হৈছে তাৰ কাৰণে মিডিয়াৰ যোগেদি আপোনালোকক ক্ষমা বিচাৰিছোঁ আৰু লগতে এটা খুব ভাল লাগিছে যে 3খন চুবুৰীয়া ৰাজ্যৰ প্ৰতিনিধি আহিছে মেঘালয় ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল তেখেতসকলো আহিছে আৰু আমি তেখেতসকলকো উষ্ম আদৰণি জনাইছোঁ BTCৰ বাহিৰত থকা বড়ো জাতিসকলৰ কিবা এটা ইতিহাস সৃষ্টি হ'ব নেকি চাওক তেখেতসকল আমাৰ ভূমিপুত্ৰ আৰু যিহেতু তেখেতসকল আমাৰ জন্মলগ্নৰ পৰাই অসমত আছে তেখেতসকলৰ এক স্বীকৃতি পোৱাটো আমিও বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত এই বিষয়ে আপোনালোকক কৈছে বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত মই বড়োসকলৰ কছাৰীসকলৰ য'ত থাকিব তেখেতসকলক এটা সুকীয়া ব্যৱস্থা কৰাৰ কাৰণে আমি সদায় সংকল্পবদ্ধ